Hey guys, welcome back to my YouTube channel PT Bhasa Ranati video loi. Jodi apnaloke mor video bu first time obe sai ase then hi my friend ka kora apnaloke mor channel to subscribe korba ar jodi already subscribe kori thoi dise then thank you so much. আজি হৈছে 3 আগষ্ট আৰু এতিয়া মা ইফালে মা আৰু মই অকমান ঘৰৰ পৰা ওলাই আহিছো মানে এতিয়া আজিৰ ব্লগটো হ'ব বৰপেটাৰ পৰা এতিয়া ৰাতিপুৱা 9টা বজাত মই ব্লগটো ষ্টাৰ্ট কৰি দিছো দিনটো কি কৰো কি নকৰো সকলোবোৰ দেখুৱাই থাকিম চাই থাকিব ভিডিওটো আজি হৈছে নেক্সট ডে আৰু এতিয়া টাইম 11:30 বাজিলে আৰু কালি মেডিকেলৰ পৰা আহি পেলাই ভিডিও কৰা নহল তেনেকে ঘৰতেই থাকিলো আৰু আজি নেক্সট ডে আৰু ভিডিওটো ষ্টাৰ্ট কৰিছো এতিয়া মা মই মামি তেনেকে আমি গুটে কেজনে ঘৰৰ পৰা অকমান ওলাই যাও বুলি ভাবিছো সেই কাৰণে এতিয়া ফাৰ্ষ্টত ৰেডি হইলো গা পা ধুই আহিলো ফ্ৰেছ হৈ পেলাই এতিয়া লৈকে কাপোৰ কানি পিন্ধা নাই তো ৰেডি হইলো তাৰ পিছত লগ পাইছো মা আৰু মই এতিয়া ৰেডি হৈ গলো এতিয়া মই আছো বৰ্তমান মামা ঘৰত আৰু মাই যাব এতিয়া মাৰ মামা ঘৰত কেনে লাগছে কও মামা ঘৰত যাবি কে বছৰ পিছত যাবি কও বহুত বছৰ জানে ন কে বছৰ জানে মই তো আহিয়ে থাকো আৰু প্ৰতি বছৰ পিছত তে কে বছৰ জানে কও কয়ে কি মুটি হচ্ছা কও কিমান বছৰ কিনকে কম মই বহুত বছৰ জানে তো কেনে লাগছে আজি যাবি কেনে মুটি ধৰে একো খুদবাই নৰি কেনে কৰে হদলি নকয় ক'ব লাগে মোৰ ভিডিওটো স্পইল হৈ যায় নহলি কিমান বছৰ বাহিৰে গৈছো কিবা এটা তো বাহিৰে গৈছো হিতুকে বাহিৰে গৈছো বুলি তো এতিয়া আমি যাম মই আৰু মা ৰেডি আমাৰ আৰু মামিটো ৰেডি হৈ আছে কাপোৰ পিন্ধি আছে ৰেডি এতিয়ালৈকে হোৱা নাই তো ৰাতিপুৱাৰ পৰা বহুত বেছি বৰষুণ দি আছিল কিন্তু এতিয়া আমি ওলাই যোৱাৰ টাইমত বতৰটো ভাল বাৰু এতিয়া বেছি বৰষুণ নাই দিয়া ৰাতিপুৱাৰ পৰা বহুত বেছি বৰষুণ দি আছিল তো হেয়া এতিয়া আমি ৰেডি হৈ ললো এতিয়া গৈ থাকো আৰু আপোনালোককো ভিডিও কৰি দেখুৱাই থাকিম এইটো চাওক চিঞৰি আছে ৰাস্তাৰে মানুহ গলে চিঞৰি থাকিব আৰু এইটো এটা এই টিকুলি এই টিকুলি এইফালে চা এইটো চা ইফালে চা দাউলা দেখো বাজৰা ইফালে টিকুলি মুনু দুফালে বঢ়িয়াকে থিয়া দিছে বডিগাৰ্ড টিকুলি মুনু ইফালে চা তুমি টিকুলি মুনু এই ইফালে চা এইটো চা আৰু এইটো এই স্পিডি কি হল কেটা পারিছা তাহলে আগতে কি করে এই যে আমার কিউ ডালদা ঠিক এটা কিনে আনি তলত পুরা ডালদা করে দিব না খানো এবার মুখ দিবা হয় না ও এবার মুখ দিবা দিয়া না নাংগে কেনাংগে মুখ দিবা মুখ মারি দিবা শুনো মাইনা হাই বুলি কোৱাচোন এনেকে দিয়া এনেকে নহয় এনেকে হাই এনেকে দিয়া এটা হাই কোৱা হাই কি নাম তোমাৰ কৈ দিয়াচোন
তোমাৰ নামটো কৈ দিয়া মই ফটো নহয় মই ভিডিঅ' বনাই আছোঁ কিবা কৈ দিয়া তুমি ইয়াতে কিবা কৈ দিয়া কৈছে ট্ৰেক্টৰ সেইখন ট্ৰেক্টৰ সেলফি লাজ লাগছে ক'ত লাগছে না ক'ত ভিডিঅ'টো কৰি আছিলোঁ মই বৃহস্পতিবাৰে আৰু এইকেইদিন মাজতে গেপছ দি আজি পুনৰ ৰবিবাৰে মই কেমেৰাটো অন কৰি ল'লোঁ আৰু আজি আমি গৈ আছোঁ বৰপেটাৰ পৰা ঘৰলৈকে মানে বৰপেটাৰ পৰা হৰিশিঙালৈকে আহি আছোঁ আৰু বৰপেটাত যিটো কামৰ কাৰণে আহিছিলোঁ এতিয়া কমপ্লিট নাই হোৱা কেইদিনমান পিছত চাগে আকৌ আহিব লাগিব তেতিয়া আহিলে আকৌ ভ্লগ বনাম আৰু পিছৰ কথাবোৰ পিছত গম পাই থাকিব বাৰু কিন্তু আজিৰ ভিডিঅ'টোত এইখিনিয়ে ৰাখিলোঁ আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ ফৰ ৱাচিং বাই বাই